हेलो फ्रेंड्स आपनालोक सकलोके मोर चेनेलলৈ আকৌ এবাৰ জনাইছো বহুত স্বাগতম। তো আজি মই আৰু এটা আপোনালোকৰ কাৰণে নতুন ডিশ লৈ আহিছো। এয়া লৈছো মই আধা কেজি লোকাল মুৰ্গীৰ মাংস আৰু আজিৰ মাংস মই বনাম ধনিয়া পাতৰে। মই ধনিয়া পাত বেছিকৈ লৈছো। ইয়াৰ কাৰণে মই ইনগ্ৰেডিয়েন্ট লৈছো পিয়াজ 3টা। মই পিয়াজৰ এই মাজৰখিনি মই কাটি পেলাইছো কাৰণ ইয়াত কোনো সোৱাদ নাথাকে। আৰু জলকীয়া লৈছো মই কেঁচা পকা জলকীয়া 10টা লৈছো। ধনিয়া পাত অলপ বেছিকৈ লৈছো আদা 1 ইঞ্চি মান আৰু নহৰু 2টা লৈছো মই। কিন্তু গোটেইখিনি নহৰু মই পেষ্ট নকৰো, ইয়াৰে আধা পেষ্ট কৰিম আৰু আধা মই এনেকৈ গোটাই দি দিম। আৰু ইয়াৰ কাৰণে লৈছো হালধি গুড়ি আৰু ধনিয়া গুড়ি অলপমান লৈছো আৰু জিৰা গুড়ি। মছলা বেছি ইউজ নকৰো মই ইয়াতে। আৰু লৈছো সোৱাদ অনুসৰি নিমখ দিম ইয়াতে। আৰু তেলো ইয়াতে মই কমকৈ ব্যৱহাৰ কৰিম। আৰু লৈছো আধা কেজি মুৰ্গীৰ মাংস। তো আজিৰ ৰেচিপিৰ এইখিনি হল উপকৰণ, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আহক তেনেহলে মই মছলাখিনি ৰেডি কৰাৰ পিছত আপোনালোকক দেখুৱাই আছো। আৰু এটা মই লৈছো বিলাহী, পকা বিলাহী এটা লৈছো। আৰু ইয়াৰে মেইন হ'ব ধনিয়াৰ পাত। ধনিয়া পাতৰ চেণ্টটো মাংসত আহি যাব, খাবলৈ খুবেই টেষ্ট হয়। গতিকে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'। এতিয়া মই নহৰু আধা পেষ্ট কৰি ল'লো, আদাখিনি পেষ্ট কৰি ল'লো আৰু কিছু গোটা নহৰু মই এনেকৈ ৰাখি দিলোঁ আৰু ধনিয়াখিনিও এনেকৈ সৰু সৰুকৈ কাটি ল'লো। বিলাহীখিনিও মই এনেকৈ কাটি ল'লো সৰু সৰুকৈ। ইয়াৰ পিছত কাটিলোঁ পিঁয়াজখিনি মই কাটি লৈছোঁ দীঘলে আৰু জলকীয়াখিনিও মই দীঘলে কাটি লৈছোঁ। এতিয়া আহক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। মোৰ ভিডিঅ' চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। কেৰাহী গৰম হৈ আহিছে। মই ইয়াতে ডাঙৰ টেবুল চামুচেৰে 1 চামুচমান তেল দিলোঁ। মই তেল ইয়াতে কমকৈ ব্যৱহাৰ কৰিম। তো তেলখিনি মই চাৰিওফালে এনেকৈ লৈ ল'লোঁ। কেৰাহী মই বহুত গৰম হৈ আহিছে। ইয়াতে মই পিঁয়াজখিনি দি দিম এতিয়া। পিঁয়াজখিনি প্ৰথমতে মই ভাজি ল'ম। জুইৰ আঁচটো মই হাই ফ্লেমতে ৰাখিছোঁ। এতিয়া মই জুইৰ আঁচটো অকণমান মিডিয়ামত দি দিলোঁ। যিহেতু মই তেল বেছিকৈ ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াতে মই দিম অকণমান নিমখ। সোৱাদ অনুসৰি মই নিমখ দিলোঁ। পিঁয়াজখিনি একেবাৰে ৰংচোৱা মই নকৰোঁ। পিঁয়াজখিনি আধা ভজা হওঁতে মই ইয়াতে আদা আৰু নহৰুখিনি ভাজি ল'ম। আদা আৰু নহৰু পেষ্ট দিয়াৰ আগতে মই দিলোঁ কটা নহৰুখিনি। এইখিনি অকণমান মই ভাজি ল'ম এতিয়া। জুইৰ আঁচটো মই অকণমান কমাই দিছোঁ। এতিয়া ইয়াতে মই দিলোঁ আদা পেষ্টখিনি আৰু নহৰু পেষ্টখিনি মই ইয়াতে দি দিলোঁ। আৰু অলপমান ভাজি ল'ম মই এইখিনি। যেতিয়া আমাৰ তেল নাই কিন্তু মই একেবাৰে তেল ব্যৱহাৰ বেছি কৰা নাই। সেইকাৰণে অকণমান ভাজোঁতে সাৱধানে ভাজিব লাগিব। এতিয়া মই জুইৰ আঁচটো কমাই দিলোঁ।
এতিয়া মই ইয়াতে দি দিম শুকান মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু হালধি গুড়ি। মই ইয়াতে শুকান জলকীয়াৰ গুড়ি ব্যৱহাৰ নকৰোঁ, যিহেতু মই কেঁচা পকা জলকীয়া ব্যৱহাৰ কৰিম ইয়াতে। তো শুকান মছলাখিনি মই ইয়াতে দি দিলোঁ আৰু দিলোঁ অকণমান গৰম পানী। এতিয়া জুই ৰাচটো মই বঢ়াই দিলোঁ, অকণমান মই এইখিনি ভাজিম। মই এতিয়ালৈকে ঢাকি দিয়া নাই মছলাখিনি, মই এনেকৈ হাই ফ্লেমত এতিয়া ভাজি আছোঁ। এতিয়া মই এইখিনি ভজা হৈ গৈছে। ইয়াতে মই এতিয়া দি দিম বিলাহীখিনি মই ইয়াতে দি দিলোঁ। আৰু ইয়াতে মই দিম এতিয়া কেঁচা জলকীয়া। গোটেইখিনি কেঁচা জলকীয়া মই এতিয়া ব্যৱহাৰ নকৰোঁ, ইয়াৰে আধা মই ইয়াতে দি দিম আৰু এইখিনি মই ৰাখি থলোঁ ঘৰত ব্যৱহাৰ কৰাৰ কাৰণে। এতিয়া মই এইখিনি ভালকৈ লৰাই দিম। এতিয়া মই ঢাকনিৰে ঢাকি দিলোঁ আৰু জুইৰ আঁচটো মই এতিয়া চিমত ৰাখিছোঁ। মোৰ পিঁয়াজ, বিলাহী এইখিনি ভজা হৈয়ে গৈছে, মছলাখিনি ভজা হৈ গৈছে, পিঁয়াজ আৰু বিলাহীখিনি গলি গৈছে, জলকীয়াখিনিও সিজি গৈছে। এইখিনি পৰ্যায়ত মই মাংসখিনি দি দিম। মাংসখিনি এইবাৰ মই দি দিম ইয়াতে। জুই ৰাচটো মই চিমত ৰাখিছোঁ। এতিয়া অকণমান জুইটো মই বঢ়াই দিলোঁ। মাংসখিনি ভালকৈ লৰাৰ পিছত মই এইখিনি ঢাকনিৰে ঢাকি দিম। ঢাকনিৰে ঢাকি দি মাজে মাজে লৰাই থাকিব লাগিব, যেতিয়ালৈকে নেকি মাংসখিনিৰ পৰা পানী ওলাই মাংসখিনি ভজা নাখায়, তেতিয়ালৈকে মাজে মাজে ঢাকনি পিছাই এনেকৈ লৰাই ভাজি থাকিব লাগিব। মাংসখিনি মই ভালকৈ লাৰি দিলোঁ। এতিয়া মই ঢাকনি লগাই দিলোঁ আৰু এতিয়া জুই আঁচটো মই একেবাৰে কমাই চিমত ৰাখিলোঁ। এতিয়া মাজে মাজে মই মাংসখিনি এনেকৈ লৰাই থাকিম।
পিঁয়াজ বিলাহী কলি মাংসখিনি দেখিছেনে ভজা ভজা হৈ গৈছে। পিঁয়াজ বিলাহী কলি মাংসখিনি দেখিছেনে ভজা ভজা হৈ গৈছে। মই আৰু অলপ ভাজিম। মই মাংসখিনি চিমতে আৰু অলপ ভাজি ল'ম। তো সেইকাৰণে মই এইখিনি আকৌ এবাৰ ঢাকি দিলোঁ। মোৰ মাংসখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গৰম পানী দিম। এতিয়া মই জুইৰ আঁচটো বঢ়াই দিলোঁ আৰু ইয়াতে দিলোঁ মই গৰম পানী। পানী অলপ বেছিকৈ দিলোঁ। এতিয়া সিজিবলৈ মই ঢাকনি মাৰি দিলোঁ। হাই ফ্লেমতে মই আঁচটো ৰাখিছোঁ। এতিয়া মই মিডিয়াম আঁচত দি দিলোঁ। মাংসখিনি মই চুপৰ দৰে কৰিম, গতিকে মই মাংসৰ পানীখিনি একেবাৰে নুশুকুৱাওঁ আৰু অকণমান শুকুৱাম। অলপ পনীয়াকৈ মই মাংসখিনি ৰাখি দিম। তো আৰু মই 5-6 মিনিটমান মই হ'বলৈ দিম। হাই ফ্লেমত দি দিছোঁ এতিয়া জুইখিনি। আৰু এতিয়া মই ঢাকি নিদিওঁ কাৰণ মাংসখিনি সিজি উঠিছে। এইখিনি পৰ্যায়ত মই বাকী থকা জলকীয়াখিনি দি দিম। বাকী থকা জলকীয়াখিনি মই এতিয়া ইয়াতে দি দিম। আৰু দিলোঁ অকণমান গৰম মছলা। এতিয়া শেষত মই দিম ধনিয়া পাতখিনি। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। মাংস মোৰ ৰেডি। এতিয়া মাংসখিনি পৰিৱেশন কৰিব পাৰে। মোৰ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।